কবিতাৰ শিৰোনাম প্ৰত্যাগমন। ৰচনা দিলীপ ৰাতি। পাঠ পূৰ্ণিমা বৰা গগৈ। বিশ্বাসৰ পথাৰত কোনেনো সিঁচে অবিশ্বাসৰ বীজ। আত্মবিশ্বাসৰ ভেটিত গজে এটি দুৰ্লভ অংকুৰ, যাৰ সুবাসত সুবাসিত হয় হৃদয়তাৰ অমিয়া টান। আলোকোজ্জ্বল হৃদয়ৰ কোঠালিত আত্মপ্ৰত্যয়েৰে ৰোপণ কৰা বিশ্বাসক কোনেনো উভলাৰ মিথ্যা প্ৰয়াসত নিমজ্জিত হয়। অবিশ্বাসৰ তীব্ৰ আঘাতত থুনুকা কাঁচৰ দৰে ভাগেনে কেতিয়াবা স্বচ্ছ হৃদয়। বিশ্বাসে মিলয় হৰি প্ৰবচনৰ গুঢ়াৰ্থত, ভক্তিৰসত উপাসু প্ৰস্তৰ মূৰ্তি। ধন্যবাদ।